বেকগ্ৰাউণ্ডত বাজি থকা গানটো আপোনালোকে নিশ্চয় শুনিছে, দেৱতাৰো নুবুজিলে তোমালোকৰ মন। জুবিন গাৰ্গে এই গানটোৰ পৰা এইটোৱে বুজাইছে যে ছোৱালীবিলাকৰ মন বুজাটো বহুত কঠিন। তেওঁক কিয় জানেনে? হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিয়াৰ মুড চুইংছ? আপোনালোকে জানেনে? আহক আজি আমি এইটোকে শিকো। মেনষ্ট্ৰুৱেল চাইকেলটো ষ্টাৰ্ট হয় তেতিয়াৰে পৰা ব্ৰেইনৰ পৰা এটা হৰমন ৰিলিজ হয় যিটো নাম FSH, আৰু এই হৰমনটোৰ নাম হ'ল ফলিকল ষ্টিমুলেটিং হৰমন। আৰু এই হৰমনটোৰ কাৰণে ফিমেলৰ ওভেৰীৰ ভিতৰত কিছুমান এগ ডেভেলপ হয়, আৰু এই ডেভেলপিং এগবিলাকে অন্য এটা হৰমন ৰিলিজ কৰে যিটোৰ নাম এষ্ট্ৰজেন। 14 days of টাইমত LH যাই কিনে ওভেৰী ষ্টিমুলেট কৰিব, আৰু ওভেৰীৰ পৰা ডেভেলপ হোৱা এগটো ওলাই যাব, যিটোৰ নাম ওভুলেশ্যন। আৰু ওভুলেশ্যন হোৱাৰ পিছত এই ওভেৰী কিছুমান ছাবষ্টেন্স বনিব যিবিলাকে অন্য এটা হৰমন বনাব, সেইটোৰ নাম প্ৰজেষ্টেৰন। মানে কেইদিনমান ৰাজত্ব চলিব আপোনাৰ FSHৰ, কেইদিনমান ৰাজত্ব চলিব আপোনাৰ এষ্ট্ৰজেনৰ, কেতিয়াবা আকৌ ৰাজত্ব চলিব আপোনাৰ লুটিনাইজিং হৰমনৰ LHৰ, আৰু কেতিয়াবা ৰাজত্ব চলিব প্ৰজেষ্টেৰনৰ। এতিয়া কথাটো হ'ল কি, ইমান যেতিয়া হৰমনবিলাক ফ্লাকচুৱেট কৰি থাকিব ফিমেল বডিত, তেতিয়া তেওঁলোকৰ বডিত অন্য দুটা হৰমনে ফ্লাকচুৱেশ্যন শ্ব' কৰে। সেই দুটা হ'ল ডোপামাইন আৰু চেৰিটনিন। আৰু ডোপামাইন আৰু চেৰিটনিন ইমোশ্যন, হেপিনেছ, চেডনেছ, চেটাইটি এইবিলাকৰ ওপৰত ফ্লাকচুৱেশ্যন কৰিব। চিন্তাবিলাকে বেলেগ বেলেগ ধৰণৰ হেপিনেছ দিব, কেতিয়াবা বেলেগ ধৰণৰ দুখ দিব। That is the mood swings, and the reason behind the mood swings is their hormonal fluctuation. That's why we should not blame them. Respect for girls.